বন্ধুসকল স্বাগতম জনাইছো মোৰ অন্যটা ভিডিঅ'লৈ আৰু আপোনালোকৰ মাজত মই আজি কিছুমান ভাল টপিক কেইটামান লৈ আহিছো আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নিদিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক নিশ্চয় ভাল পাব আজিৰ ভিডিঅ'টোত এজন ইউটিউবাৰে আন এজন ইউটিউবাৰক কি বুলি কৈছে বা কি মন্তব্য দিছে বা এজনী ছোৱালী মানুহ পাখি ৰাজবংশী বুলি কয় আৰু ইজন আপোনাৰ ৰিয়েলিষ্টিক অসম বুলি আছে ইউটিউবাৰজন আপোনালোকে চাওকচোন ৰিয়েলিষ্টিক অসম ইউটিউবাৰজনে পাখি ৰাজবংশী বোলা ইউটিউবাৰ গৰাকী কি বুলি ক'লে আপোনালোকে শুনি চাওক পাখি ৰাজবংশী আৰে ভাই ছোৱালী মানুহ হয় ছোৱালী মানুহৰ মেইন কাম কি ছোৱালী মানুহৰ মেইন কাম হৈছে কি পঢ়িব লাগে শুনিব লাগে ভাল ল'ৰা এটা পাই পেলাই বিয়া হৈ যাব লাগে ডেটছ অল সেইটো আমাৰ ছোৱালী মানুহৰ কাম আপোনালোকে শুনিবলৈ পালে তেখেতে পাখি ৰাজবংশীৰ বিষয়ে কি বুলি ক'লে এতিয়া কথাটো কিমান সত্য কিমান অসত্য আপোনালোকে নিজে বিচাৰ কৰক আৰু কমেণ্ট কৰি কিবা এটা জনাই দিয়ক আৰু কথাটো সঁচাই নে মিছাই নে এনেকুৱা खत्म बाय बाय टाटा गुड बाय गया বেচেৰা ছোৱালী পলোৱা আনিব গৈছিলে প্ৰথমে দৰ্জাখনত টুকুৰি আছিল ঠিকে আছিলে তাৰপিছত আপোনাৰ ছোৱালীজনী ওলাই গ'লে সি চক খাই ঘপককৈ ওলাই আহোঁতে বান্দা খুটাতে খুন্দা খাই আকৌ লুটিকে পৰি থাকিলে সেইকাৰণে ছোৱালী আনিবলৈ বা যি সদায় ধৈৰ্য লাহে ধীৰে যাব লাগে সি বেছি উধাটো খাই গ'ল কাৰণে খুন্দা খাই পৰিলে উপায় নাই আচলতে মানুহকেইজনে ক'ব লাগিছিলে যে সেইটো বেয়া কথা ক'ব নালাগে কিন্তু মানুহকেইজনে কৈছে যে কেলৈ কবি যে মই আমুক নি তামুক নি যে ল'ৰাটোক ক'ব লাগে যে সেইটো বেয়া কথা নকয় কিন্তু মানুহকেইজনে ক'লে কেলৈ কবি সেইটোৱে কথাটো এইবাৰ আকৌ বাইদেৱে শিকাই দিছে যে মতা মানুহকে কয় সেই বুলি মাইকী মানুহক কয় নি কি আচৰিত ক'বলৈ বাকী নাই আৰু নকওঁ ইমান লাভ নাই कौन है ये लोग कहां से आते हैं গোলাপ ফুলেৰে কি কৰে আপনি বিলাকক প্রপোজ করে शाबाश बेटा बहुत बढ़िया मुन्ना শুনিলেই নহয় গোলাপ ফুলে কি কৰে ইয়াৰ বয়সত হয়তো আমি সেইটোতো সি প্ৰপ'জ কৰা কথাটো ক'লে প্ৰপ'জ কৰাটো বাদেই দিয়ক ইয়াৰ বয়সত আমি সেইবিলাক একো মাইণ্ডত একো অহাই নাছিলে এতিয়া কি যে হৈ গৈছে দেশ দুনিয়া বহুত উল্টা হ'বলৈ গৈ আছে আপোনালোকে নিজে ক'ব আৰু কি হয় এইবিলাক কোনোবাই মোৰ মতাটোক দেখিছে নেকি কোনোবাই কালি সি ফাংচনত গৈছিলে ফাংচনত গৈ কিনে নাহিলে আৰু বাইদেউ দেখিছিলোঁ আপোনাৰ মতাটো এইখিনিতে অলপ আগতে এইখিনিতে গান গাই আছিলে মই ভিডিঅ' এটা কৰিছোঁ আপুনি চাওকচোন বিশ্বাস নকৰে যদি চাই লওক তোমাৰে ঐ মৰমত মই হলো নিৰূপায় দুবাগ ৰাতি কি ই ঘৰত পেটুকু ডুব আছে মেখেলা ডুব আছে এতিয়ালৈকে আহি পৰাই তই আজি ঘৰত চালা চিনি পোৱা নাই মোক বাইদেউ আপোনাৰ সেই ৰূপটো দেখাৰ কাৰণে তেখেতে হয়তো চাগে ঘৰ বাৰী ত্যাগ কৰিছে সেইকাৰণে বাটে পথে তেনেকৈ গান গাবলৈ আৰম্ভ কৰিছে আপুনি ৰূপটো সলনি কৰক তেখেত নিজে গৈ আপোনাৰ মানুহটো গৈ ঘৰ সোমাবগৈ বেলেগ উপায় নাই তেখেতে নহ'লে নাযাব আপোনাৰ মোচনটো যিটো দিলে মই ভয় খালোঁ তেখেত আপোনাৰ ওচৰতটো কি আৰু उठाले रे देवा उठाले रे बाबा no আমাৰ এইজনৰ আকৌ বটলৰ মালা পিন্ধি ডেন্স মাৰোঁতে হাতকেইখনৰ গাঁঠি জইন হৈ গ'ল ফিক্স হৈ গ'ল এইকেইটা হিলিব পৰা নাই যেন তেন অকণমান এনেকৈ হিলিছে আৰু বাকী হিলিব পৰা নাই জইন হৈ গ'ল বেছি অভাৰ ড্ৰেছ মাৰি দিলে অভাৰ ফূৰ্তি কৰিলে
উপায় নাই অভাৰ ফূৰ্তি কৰিলে এনেকুৱাই হ'ব আপোনালোকে নকৰিব দেই তেনেকুৱা ফূৰ্তি ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ মাজনীয়ে ভাবিছিলে বয়ফ্ৰেণ্ডে ধুনীয়াকৈ বাইকখন ষ্টাৰ্ট কৰি আনি মুখৰ আগতে ব্ৰেক মাৰি ৰখাবহি কিন্তু ইফালে বয়ফ্ৰেণ্ডে যে তাইক যে খুন্দা মৰা ধান্দা কেতিয়াবা যে প্লেনিং কৰি আছে সেইটো তাই মানে গম নাপায় সেইকাৰণে ধুনীয়াকৈ একদম কঁকালৰ হাত দি এনেকৈ ৰখি দিছে আহি পিনি বয়ফ্ৰেণ্ডে খুন্দা মাৰি দিছে হৈ গ'ল উৰি গ'ল আৰু সেইকাৰণে বিশ্বাস বস্তুটো চবকে কৰিব নালাগে কথাটো বুজি থ'ব তো বন্ধুসকল ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পালে তেনেহ'লে চেনেলটো লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু চেনেলটো ধুনীয়াকৈ এটা ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো জনাব তেনেহ'লে এতিয়ালৈ বাই লগ পাম আকৌ নেক্সট এটা নতুন ভিডিঅ'ৰ সৈতে বাই